আমি সকলোৱে বৰ আগ্ৰহেৰে ৰখি আছোঁ। কোন সকলোৱে নামটো ক'ব নেকি বাৰু? কাৰ কাৰণে ৰখি আছোঁ? চক্ৰপাণি গণেশৰ দাদা, চক্ৰপাণি গণেশৰ দাদাক আমি মঞ্চত আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাই তেখেতৰ এখন কাৰ্যৱস্থাৰে আমি আদৰণি জনাবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সকলোৱে জানে চক্ৰপাণি গণেশৰ দাদাৰ কথা। মই প্ৰথম বাৰ্তালাপ বুলি ক'লে এটা বেলেগ অনুভৱ, কাৰণ বাৰ্তালাপৰ সকলো অনুষ্ঠানেই চাওঁ আৰু তাতেই মোৰ চিনাকি হৈছিল জগদীশ ছাৰক, আৰু জগদীশ ছাৰক বাৰ্তালাপৰ জৰিয়তে চিনাকি হৈছিল। চিনাকি কৰে মানুহ দুখীয়া মানুহৰ, গতিকে ধন্যবাদ জনাইছোঁ। আৰু তাৰ পৰা তেখেতৰ ফোন নম্বৰ লৈছিলোঁ। মোৰ মৰমৰ ভাগিন হীৰক আছে, হীৰকে এই চক্ৰপাণি গণেশৰ যিটো বাৰ্তালাপ চলায় মোৰ ভাগিন হয়, আৰু ইমান এটা মিলি গ'ল কানেকশ্যনটো। হীৰকৰ লগে লগে ফোন কৰিছোঁ যে চিকে ছাৰক চিনিব নেকি? ঠিক কৈছে চিকে ছাৰ, জানো ফোন নম্বৰ আছে। লগে লগে ফোন কৰিছোঁ আৰু এটা কানেকশ্যন হৈছে আজি মাইণ্ড গেম, আৰু সেই কানেকশ্যনটোৰ জৰিয়তে গতিকে একেখন মোৰ মানুহজন এখেতৰ বাৰ্তালাপ যদি নহ'ল হয় চিকে ছাৰক আজি নাপালোহেঁতেন। গতিকে আমি এখন কেইবাস্তাৰে আদৰণি জনাইছোঁ। এয়া পুৰবী কলিতাই আদৰণি জনাব। মোৰে মেছেজ হয় পুৰবী কলিতা, আপোনাক চিনাকি কৰাই দিছোঁ। ইয়াত তেখেতে এখন জাতীয় বস্ত্ৰৰে আদৰণি জনাইছোঁ। সম্বৰ্ধনা পত্ৰ এখন প্ৰদান কৰিছোঁ আমাৰ ফালৰ পৰা। বিশেষ আৰু মই নকওঁ, আছে, কিন্তু আপোনালোকে নাহিব। চক্ৰদাৰ অনুষ্ঠান শেষ হোৱাৰ পিছতে আপোনালোক গুচি যাব। চক্ৰদাৰ পিছত কিন্তু জবৰদস্ত এজন আছে, সেইজন তেখেতে ক'ব কোন জবৰদস্ত আছে। গতিকে মই মাইক্ৰফোন তেখেতলৈ আগবঢ়াই দিছোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কমাই দিওঁ নালাগে। ধন্যবাদ সকলোকে আপোনালোক অহাৰ বাবে। আৰু আজি আহি পোৱাত অকণমান পলম হ'ল, বিশেষকৈ সময়ত ওলাইছিলোঁ, কিন্তু মালিগাঁৱৰ যাম সেইটো সদায় কওঁ অজুহাত। এইটো মোৰ মানে মালিগাঁৱৰ যাম, গুৱাহাটীৰ যাম। তো আজি আকৌ সেই অজুহাতটো আপোনালোকৰ ওচৰত দেখুৱালোঁ যে মালিগাঁৱৰ যাম। হৰ্ডিঙত ফটো সকলোৰে আছে। মই ভাবোঁ এই বেনাৰখনত থকাতকৈ আমাক অন্তৰত সোমাই লওক। অন্তৰত থকাটো খুব বেছি ডাঙৰ কথা। ধন্যবাদ তাৰ কাৰণে। আৰু আজি যে ইয়ালৈ আহিম, ইয়াত যে অনুষ্ঠান কৰিম, মই কালিয়ে কৰি থৈ গ'লোঁ অলৰেডি ইয়াত অনুষ্ঠানটো। কাৰণ মই য'ত যাওঁ মই আগদিনা সপোনবোৰ দেখি থাকোঁ। আজি মই তাত যাম, তাত অনুষ্ঠানটো এনেকৈ কৰিম, তাত মই অমুকক লগ পাম, এনেকৈ মানুহ থাকিব। মই কালি আহিলোঁ ইয়ালৈ, এতিয়া জাষ্ট আহিছোঁহে আজি। কালি মই সপোনত দেখিলোঁ অনুষ্ঠানটো ইয়াত হৈছে, গতিকে মই ইয়ালৈ আহিলোঁ, আহি গ'লোঁ। কিন্তু ইয়াত কি কৰিলোঁ সেইখিনি মই এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু সেইটোৱে হৈছে মাইণ্ড গেম। আৰু ইয়াত খুব ধুনীয়াকৈ এটা লাইন লিখা থাকে সদায়, ছাকচেছ এণ্ড হেপিনেছ ইজ অল এবাউট মাইণ্ড গেম। মানে সেইটো জগদীশৰ পৰা, চিকে জগদীশৰ পৰা মই শিকিছোঁ, আমি অনুষ্ঠানত শিকিছোঁ। কিন্তু সেইটো যে আমি আগৰ পৰা কৰি আছিলোঁ এনেকুৱা লাগে। মই যি ভাবোঁ, যি দেখোঁ, মই সপোনত দেখাটো কিন্তু মই ক'ৰবাত ফুলফিল হৈ যায়। আজি আহি আছোঁ, আহি থাকোঁতে মোৰ খুব এখন নতুন গাড়ী লোৱাৰ মন। আজি মোৰ লগত এজন ককাইদেউ আহিছে, মোৰ দাদা মুকুন্দ ভূঞা ককাইদেউ। অকণমান থিয় হৈ দিয়ক। মুকুন্দ দা ইয়াতে জইন হৈছে, লোৱাৰ আছামত তেখেতে ৰিলায়েন্সত গোটেই বিশেষভাৱে জইন হৈছে। এইকেইদিন ছুটীত আছে, বেলেগ এটা কোম্পানীৰ পৰা বেলেগ কোম্পানীলৈ আহিছে। মই আজি বলক মোৰ লগত মোৰ হিৰকো আহিছে, এজন ষ্টুডেণ্ট আহিছে বিক্ৰম গগৈ, বিক্ৰমো আছে, আৰু সেয়া আৰু ইন্দালো আহিছিলে আজি আমাৰ লগত। তো আহোঁতে মোৰ মানে নতুন গাড়ী এখনৰ চকু একেদিন পৰি আছে। মই বোলো এইখন গাড়ী মই ল'ম, কাৰণ গোটেই অসমখন ঘূৰি থকা যায়। মোৰ এই চুইফ্টখনে মানে মই বৰ কষ্ট পাওঁ, চলাবলৈ কষ্ট, ইফালে কষ্ট। তেলটো ঠিকে থাকে চলি যায়, কিন্তু বহুত মানে ঘূৰিবৰ কাৰণে কঁকাল বিষায়। মই ভাবিছোঁ এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ব লাগিব। আজি আহোঁতে মোৰ মাইণ্ডটোত এইটোৱে চলি আছে, আজি এসপ্তাহ ধৰি মই কি গাড়ী ল'ম। মোৰ মূৰটোত অকল এইটো বস্তুৱে সোমাই আছে, মই কি গাড়ী ল'ম। এতিয়ালৈকে গাড়ীখন ঠিক হোৱা নাই, কি গাড়ী ল'ম। কিন্তু মই এতিয়া যে আহি আছোঁ, মোৰ অকল মাইণ্ডত এটা বস্তুৱে সোমাই আছে, এইখন দেখোন ধুনীয়া লাগিছে। ইয়াত গাড়ীৰ পৰা নমাৰ লগে লগে এখন গাড়ী দেখিছোঁ, ইয়াত XUV 700 এখন দেখিছোঁ। মই কৈছোঁ কাৰ এইখন? কৈছে এইখনৰ দাম বোলে প্ৰায় 25 লাখ মান হয় বোলে, 25 নে 30 লাখ হয়। মই কৈছোঁ এইটো সাধ্য নাই। মই তাতকৈ বাজেট কমত আহিব লাগিব, 10 লাখ মানত যদি পাওঁ সেইখন অকণমান পামগৈ, আৰু এইখন বিক্ৰী কৰি দিলে এইখন পাম। মই মানে এতিয়া মূৰটোত এটা বস্তুৱে সোমাই আছে, মই গাড়ী এখন ল'ম। গতিকে কি গাড়ী ল'ম মই ভাবি আছোঁ। গতিকে এই ভাবি থাকোঁতে কিন্তু মোৰ গাড়ীখন আহিবগৈ বিহুৰ পিছত, মই আশা কৰি আছোঁ। এইটোৱে মোৰ মাইণ্ড গেম। মই সঁচা অৰ্থত কৈছোঁ, আপুনি যি ভাবে, আপুনি যেনেকৈ ভাবে, সেইটো আপোনাৰ সপোন পূৰণ হ'বই। বাৰ্তালাপৰ জন্ম তেনেকৈ হৈছিল ডিপ্ৰেশ্যনৰ মাজত।
দাদাই যেতিয়া কৈছিল মোক 3বাৰকৈ দাদা মৃত্যু হৈছিল, মইতো কেইবাৰ হৈছোঁ ঠিক নাই। গণেশগুৰিত চাকু মাৰি ইফালে সিফালে ৰঙা কৰি পেলালে, 29টামান চিলনি দেহটোত, তেতিয়াই মৰি গৈছিলোঁ মই। তেতিয়া যদি সাংবাদিকতা শেষ কৰি দিওঁ, ইয়াত চাকু মাৰিছে, পেটত চাকু মাৰিছে, পিছফালে চাকু মাৰিছে, 29টাকে চিলনি পৰিছে, তাত কাটি উঠাই কিবা কিবি কৰিবলৈ, এইবিলাক ক'বলৈ নাযাওঁ বাৰু, সদায় কৈ ভাল নালাগে, এইবিলাক য'তে যাওঁ তাতে ক'বলগীয়া হয়। চ' ইমানখিনি হোৱাৰ পিছত মই তেতিয়াই মৰি গৈছিলোঁ, কিন্তু মই মৰা নাছিলোঁ, ক'ৰবাত সাহস আছিল, ক'ৰবাত দেউতাই কৈছিল নাই সাংবাদিকতা কৰি থাক, হোৱা নাই, গীতাখন পঢ়, বহুতখিনি বস্তু আছে তাত। চ' এইবিলাক কৰোঁতে কৰোঁতে সেইটো মোৰ মাইণ্ড গেম ক'ৰবাত মই পাৰিছোঁ, লাহে লাহে কৰি আছোঁ। বাৰ্তালাপৰ কিন্তু মই সপোন দেখিছোঁ। বহুতে কয় ন সপোন দেখাতকৈ লক্ষ্য স্থিৰ কৰাটো ভাল। সপোনটো ৰাতিও দেখে মানুহে, কিন্তু দিনত সপোন দেখাটো ডাঙৰ কথা। দিনত সপোন দেখোঁ, তাৰপিছতে সেইটো লক্ষ্য হিচাপে পূৰণ কৰোঁ, লক্ষ্য। সেইকাৰণে জগদীশে ক'ব কিছু সময়ৰ পৰা, জগদীশৰ কথা শুনিলে নহয় ইয়াত আপোনালোক বহি থাকিব, মই সেইটো কথা ক'লোঁ। এনেকুৱা ধুনীয়াকৈ কিছুমান আপোনালোকক ষ্টিপ দিয়ে। জগদীশে বাৰ্তালাপৰ শ্ৰেণীকোঠাত ক্লাছো কৰে। কালি ছাত্ৰ ছাত্ৰীখিনি ক্লাছ কৰি আহিছে, মই সুধিছোঁ কেনেকুৱা লাগিল ক্লাছ? কৈছে ছাৰক আকৌ এবাৰ মাতিবচোন, আমাক ক'ৰবাত বেলেগ এটা পাইছোঁ, আমি পাৰিম সেই বস্তুটো। তো সেই লক্ষ্যটো খুব বেছি প্ৰয়োজন মোৰ বোধেৰে। আৰু মই যেতিয়া অনুষ্ঠানবিলাক কৰোঁ, এইকেইদিন বাৰ্তালাপত আপোনালোকে চাই আছে, নতুন নতুন অতিথি আহি আছে। মাষ্টাৰ চেফৰ তেখেতো আহিলে, নয়নজ্যোতিয়ে পৰহি ফোন কৰিছে, সিও আহিবলৈ মন কৰিছে। মোৰ এটাই ধান্দা, এটাই কথা, টিভি চেনেলৰ আগত বাৰ্তালাপত আহক অতিথি, যদি নেশ্যনেলি তেওঁলোকে কিবা কৰি আহিছে। আৰু আহিবই, আৰু কৰিছোঁৱেই, দেখুৱাইছোঁ। টিভি চেনেলত পিছত গৈছে, কিন্তু বাৰ্তালাপত প্ৰথম আহিছে। কথাটো এইটো মোৰ যে মই পাৰোঁ কৰিব। আৰু আপুনি যদি ভাবি ল'লে, মই অকল সেইটো কামতে লাগি থাকোঁ, কোনে কি কৰি আছে তেওঁলোকক আমন্ত্ৰণ কৰিব লাগে বাৰ্তালাপলৈ। তো সেই বস্তুটো মই মূৰত সোমোৱাই লৈছোঁ। মই 10টা মেছেজ কৰিছোঁ, নাম্বাৰটো উলিয়াই মেছেজ কৰি থৈছোঁ। মোৰ কথাটো হ'ল আহক, আহিব লাগে তেওঁলোক। টিভি চেনেলৰ আগত মোৰ তাত আহক, টিভি চেনেলৰ পিছত যাব। এতিয়া কথাটো হ'ল সময়। মুকুন্দদাই মোক কয়, চক্ৰ তুমি ক'ত থাকা মই গমেই নাপাওঁ। ৰাতিপুৱা ফ্লেটৰ তলত দেখিব, তাৰপিছত দেখিব বোলে টিভি চেনেলত টিভিটো উলিয়াওঁতে তাক ওলাই আছোঁ। আজি বোলে উজনি অসম, কাইলৈ বোলে নামনি অসম, কেনেকৈ মেনেজ কৰিছোঁ? অজস্ৰ সময় আছে। 24 ঘণ্টা, মই 8 ঘণ্টা শুওঁ, 8 ঘণ্টা বাৰ্তালাপৰ কাৰণে কাম কৰোঁ, আৰু 8 ঘণ্টা ND24ৰ কাৰণে কাম কৰোঁ। ভগাই লৈছোঁ। সকলোৱে সেইটো ভগাই লওক, আপোনালোকৰ অজস্ৰ সময় আছে। মই ভাবোঁ এতিয়া আৰু বেছি সময় আছে। আজি যে ইয়ালৈ আহিছোঁ, অনুষ্ঠান এটা কৰি আহিছোঁ, তাৰ আগতে এটা গানত আকৌ এক্টিং কৰি থৈ আহিছোঁ। নতুন গান এটা আহি আছে, কটনৰ সন্মুখত এইমাত্ৰ অভিনয় কৰি থৈ আহিছোঁ। মেকআপটো গুচোৱাই নাই, জোৰ জবৰদস্তি অকণমান অভিনয় কৰি দিব লাগে। দাদাহঁতক ৰখাই থৈছোঁ, ৰ'ব 2টা শ্বট দি থৈ যাওক। 2টা শ্বট দি ইয়ালৈ আহি কাইলৈ জানমণি চাইছিলে নাই? জানমণি NK প্ৰডাকশ্যনৰ জানমণিয়ে ৱেব ছিৰিজ বনাই আছে। তো জানমণিৰ ৱেব ছিৰিজ আহি আছে ND24। কাইলৈ গধূলি 7:45 মোৰ সৈতে জানমণিৰ গোটেই টিমটো লৈ পেলাই, নতুন জানমণি গাভৰু হ'ল, এটা সেইখন আহি আছে। তো দেওবাৰৰ পৰা ND24 চাবলৈ পাব। পৰহিলৈ আকৌ মই গৈ আছোঁ ডিগবৈ। তো ডিগবৈত যে পাৰিম যে মোৰ মনৰ ভিতৰত যে এটা বস্তু সোমোৱাই ল'লে চব পাৰে, আজিলৈকে ডিগবৈ যিটো কৈছে না, ডিগবৈ মানে খান, গম পাইছেনে? ডিগবৈ খান্দা, ল'ৰা খান্দা, সেই তাৰ পৰাই তেল ওলাইছিল প্ৰথম ভাৰতবৰ্ষৰ। তো আজিলৈকে সেই জেগাটোত কোনো কেমেৰা লৈ যাব পৰা নাই। কালি এটা ডিগবৈ ভিডিঅ' দিছে NRLৰ, আকৌ আপোনালোক কনফিউজ হৈ যাব। NRLত ডিগবৈ কৰিছে, তো মই টাৰ্গেট কৰিছিলোঁ যদি ডিগবৈ এইটো পাৰে মই বেলেগ এটা কৰিব লাগিব। তো মই ডিজিটেলতো ভালকৈ কাম কৰিব লাগিব, টিভিটো ভালকৈ কাম কৰিব লাগিব সমানে। তো মই দিল্লীলৈ এটা মেছেজ পঠিয়াই থৈছিলোঁ, মেইল কৰি থৈছিলোঁ যে মোক এনেকুৱা এটা পাৰ্মিশ্যন লাগে তাৰ ভিডিঅ' বনোৱাৰ কাৰণে। অৱশেষত অহা 9, 10 আৰু 11 তাৰিখে ডিগবৈৰ মেইন ঘাটটোত, য'ত আজিলৈকে কোনো কেমেৰা নিব পৰা নাই, তাত গৈ কেমেৰা ধৰি 3 দিনৰ শ্বুটিং কৰিম। সেইটো আপোনালোকক দেখাব পাৰিম, কেনেকৈ তেল উলিয়াইছিল, কেনেকৈ তেল ৰিফাইন কৰিছিল। আৰু লাষ্টত ভাবিছোঁ তাৰ পৰা তেল উলিয়াই নিজৰ গাড়ীত 1 টেংক কিমান ফুল কৰি তো এইবিলাক মই মানে মাথা মাৰি থাকোঁ, কি কৰিব পাৰি চাই থাকোঁ। আজি এগৰাকী যাদুকৰো আহিছে ইয়াত, তেওঁ CK জগদীশৰ লগত ইয়াত যাদু কৰিব ষ্টেজত, এটা খুব ধুনীয়াকৈ অনুষ্ঠান কৰিব। মই সেইখিনি আশা কৰিছোঁ। আৰু ইয়াত মই বেছি কথা কৈ নাথাকোঁ। মই ভাবোঁ সন্তানক কিনো আৰু, মোৰো ল'ৰা সন্তান এটা আছে, কাজিয়া লাগিয়ে থাকে।